মুখখন দেখাই দিয়া Hello everyone, welcome to my channel. আজি সোমবাৰ, আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ আৰু মই ভাবিছো এবাৰ শাওন মাহৰ সোমবাৰ কিটা মই পালন কৰিম যদি একো অসুবিধা নহয় মোৰ আৰু আজি মই চাকিটো জ্বলালো মোৰ ড্ৰয়িং ৰুমতে পূজা ঘৰটো কাৰণ মোৰ বেলেগ এক্সট্ৰাকে জাগা নাই এটো মোৰ ৰেন্টেল হাউস হয় সো জাগা খুব কম সেইকাৰণে মই ড্ৰয়িং ৰুমতে মোৰ পূজা ঘৰখিনি ৰাখিছো গোসাঁই ঘৰ ফালে মই পূজা দিলো আৰু পূজা দি উঠি একাপ চাহ খালো আজি একো নাখাও মই হয়তো দুপৰীয়া টাইমলে কিবা এটা নিমখ নিদিয়াকে কিবা এটা মই খাম ওটছ খাম বুলি ভাবি আছো অকমান কাৰণ মোৰ বেবী আছে আৰু তাই 8 মান্থস হৈছে সো অকমান মোৰ ভুকু লাগি থাকে সেইকাৰণে দুপৰীয়া ওৱান টাইম খাম ওটছকে খাম নিমখ চিমখ নিদিয়াকে সো আজি ভিডিও এটা স্টাৰ্ট কৰিছো ব্লগ এটা আপোনালোকে আশা কৰিছো ভাল পাব ভিডিওটো চাই থাকিব ভিডিওটো আকৌ লগ পাম আৰু এইফালে আমাৰ জিয়কন মোৰ মুখলে চাই আছে কিবা কবা তুমি কিবা কবা মোবাইলটো দেখিলে নিবলে আহে তাই সো এতিয়া 10টাই বাজিলে মই গা চাইডু পূজা সুজাত কৰিলো আৰু চুলিখিনি ভিজিয়ে আছে সেইকাৰণে মই চুলিখিনি আছুৰাও নাই ভিজা চুলি মই কিটাও নাছুৰো কাৰণ ইনি হেয়াৰ ফল হৈ আছে আৰু বেছিকে হেয়াৰ ফল হৈ যাব সো তাই কিটা মোক খুৱাই লংগে 10টা বাজিলে তাই শুইছিলে এতিয়া শুই উঠিছে বাই কৈ দিয়া বাই খাই লৈ মুখখন কি কৰি পেলালে সদায় লেতেৰা হয় আৰু সমানে মই লেতেৰা হৈ যাওঁ Question. Hi guys. Question. Hi guys. মই সাফা হৈ আহিলো ও মুখখন দেখাই দিয়া মই গা ধুলো এতিয়া কাপোৰ পিন্ধিম বডি লোশন লগাম কোৱা মই কাপোৰ পিন্ধিম বডি লোশন লগাম ক্ৰীম লগাম ও তাই গা ধুই অহাৰ পিছত শুই যায় একচুৱেলি সেইকাৰণে অলপ মনটো বেয়া এতিয়া তাই কাপোৰ চাপোৰ পিন্ধাই পেলাই শুৱাই দিম সো আপোনালোকক মই আকৌ লগ পাই আছো ইয়া দেখিছেনে ভূত জলকীয়া পাহাৰীয়া ভূত জলকীয়া হয় হাফলঙৰ পৰা আহিছিলে ভূত জলকীয়াটো সো আচাৰ বনাম মই ভূত জলকীয়াৰ তেল গৰম কৰি অলপ ঠাণ্ডা কৰি পেলাই জলকীয়াখিনি দি ৰাখিছো আৰু অলপ পিছত মই বয়ামত ভৰাই দিম দেখি খাওঁ লাগিছেনে বাৰু তাই পুৰা খেলাত ব্যস্ত আৰু যি বস্তু পাই তাকে মুখলে নিয়ে হয়নে যি বস্তু পাই তাকে মুখলে লৈ যায় এতিয়া মই কথা কৈ থকা দেখি মোলে চাই আছে তলতে বহাই দিছো তলত বহাই দিলে মানে বিছনাৰ পৰা পৰি যোৱা ভয় নাথাকে কাৰণ এতিয়া তাই 8 মান্থস আৰু তাই এতিয়া মানে সুচৰিব পৰা হ'বগে গতিকে তলতে তাই খেলি থাকক আৰু মই মোৰ কাম কৰি থাকো কি ইমান দুষ্ট যে কিয় নাখায় ইমান দুষ্ট কৰি কিয় থাকে কিয় নাখায় ইমান দুষ্ট কৰি থাকে Hi everyone good evening এতিয়া আমি দুজনী ঘৰৰ বাহিৰত আছো ইভিনিং হল অলপ ভাবিছো তাইক ইভিনিং টাইমত অলপ ফুৰাই দিও সো দুইজনী অকমান ৰেডি হৈ আহিছো ঘৰৰ বাহিৰতে চোতালতে অলপ তাইক মই তাইৰ ট্ৰলিখনত ফুৰাম সো হাই কোৱা হাই কোনে খেলিছে এই আঙুলি নাখায় মুখত কোনো এজনী কোন ধুনু পই গ'ল ফুৰি ভাল লাগিছে না
মোৰ ভাগৰ লাগি গৈছেগৈ তাইক ফুৰাই ফুৰাই আৰু তাই ট্ৰলিখনৰ পৰা নামিব নিবিচাৰে এনি টাইম ফুৰাই থাকিব লাগে লৈ থাকিব লাগে চ' ফুৰাই আছোঁ So guys, এটা ৰাতি হ'ল মোৰ পূজা কৰা হৈ গ'ল আৰু মই ৰাতিৰ কাৰণে এটা ৰান্ধিব লাগিব ভিডিঅ'টো আৰু কন্টিনিউ নকৰোঁ আৰু আমাৰ এলিয়ানা এটা শুই উঠিছে তাইকো খুৱাব লাগিব এই শুই উঠি আমনি কৰি আছে ভিডিঅ'টো মই ইয়াতে শেষ কৰিম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব মোৰ নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাবলৈ সো আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকলৈ আহিম বাই